চন্দ্ৰযান 3ৰ লেণ্ডাৰ মডিউলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, চন্দ্ৰযান 3ৰ লেণ্ডাৰ মডিউলটোৰ নাম হ'ল বিক্ৰম। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ ৰভাৰ মডিউলৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, চন্দ্ৰযান 3ৰ ৰভাৰ মডিউলৰ নাম হ'ল প্ৰজ্ঞান। কোনটো সংস্থাই চন্দ্ৰযান 3 নিৰ্মাণ কৰি উৎক্ষেপণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ইছৰো। চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰিবলৈ মুঠ কিমান দিন সময়ৰ প্ৰয়োজন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 40 দিন। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ক নিযুক্তি কৰা ছেটেলাইট কেটালগৰ নম্বৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 57302। ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, এছ সোমনাথ। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ মিছনৰ সঞ্চালক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, এছ মোহনা কুমাৰ। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ সহযোগী মিছন সঞ্চালক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, জি নাৰায়ণন। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ মূল ৰকেট ইঞ্জিনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, চন্দ্ৰযান 3ৰ মূল ৰকেট ইঞ্জিনৰ নাম হ'ল CE-20 ক্ৰাইজেনিক ইঞ্জিন। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ মুঠ পেলোড বৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 3900 কেজি। চন্দ্ৰযান 3ৰ লেণ্ডাৰ মডিউলৰ প্লেট বৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1752 কেজি। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ প্ৰজ্ঞান ৰভাৰৰ ওজন কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, 26 কেজি। নেক্সট কুৱেশ্যন, প্ৰজ্ঞান ৰভাৰত কিমান চকা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 6টা। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ লেণ্ডাৰ মডিউলৰ মিছন লাইফ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 1 চন্দ্ৰ দিন। বিক্ৰম লেণ্ডাৰত কিমান থ্ৰটল সক্ষম ইঞ্জিন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, 4টা। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ বাহন সঞ্চালক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, বিজু চি থমাছ। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ মুঠ কিমানটা মডিউল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, চন্দ্ৰযান 3ৰ মুঠ 3টা মডিউল আছে। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ মিছনৰ লগত অসমৰ কেইজন বৈজ্ঞানিক জড়িত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, চন্দ্ৰযান 3 মিছনৰ লগত অসমৰ 2জন বৈজ্ঞানিক জড়িত হৈ আছে। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3 অৱতৰণ কৰাৰ পিছত ইছৰোৱে ব্যৱহাৰ কৰা টেংক নেটৱৰ্কৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ESTRAC। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ দ্বিতীয় পৰ্যায়ৰ শক্তি প্ৰদানত কোনটো ইঞ্জিন ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, তৰল অক্সিজেন আৰু হাইড্ৰজেন। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ বাজেট কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, প্ৰায় 615 কোটি টকা। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3 উৎক্ষেপণৰ বাবে ইছৰোৱে ব্যৱহাৰ কৰা ৰকেটটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, LBM-3M3। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 2য়ে কোনটো বাৰ্তাৰে চন্দ্ৰযান 3ক আদৰণি জনাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ৱেলকাম বাৰ্ডি। নেক্সট কুৱেশ্যন, ভাৰতৰ পূৰ্বে কোন কোন দেশে সফলতাৰে চন্দ্ৰত মহাকাশযান অৱতৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, আমেৰিকা, ৰাছিয়া আৰু চীন। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰকেট মহিলা বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ঋতু কলিধৰ শ্ৰীবাস্তৱক ভাৰতৰ ৰকেট মহিলা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কাক ভাৰতৰ চন্দ্ৰ মানুহ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ডক্টৰ মাইলস্বামী আন্না দ্বাৰাক ভাৰতৰ চন্দ্ৰ মানুহ বুলি জনা যায়। চন্দ্ৰযান 3ৰ লেণ্ডিং ছাইটৰ চাৰিওফালে ভূমিকম্পৰ কাৰ্যকলাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ILSA। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3য়ে অৱতৰণ কৰা ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, চন্দ্ৰযান 3য়ে অৱতৰণ কৰা ঠাইখনৰ নাম হ'ল শিৱশক্তি। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3য়ে 23 আগষ্ট 2023 চনৰ কিমান বজাত চন্দ্ৰত অৱতৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 6:04 PM অৱতৰণ কৰিছিল। চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 14 জুলাই 2020 চনত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3 কেতিয়া চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 5 আগষ্ট 2023 চনত। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3 কেতিয়া চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 23 আগষ্ট 2023 চনত। চন্দ্ৰযান 3 চন্দ্ৰৰ কোনটো মেৰুত অৱতৰণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি দক্ষিণ মেৰুত।